চাওমিনটো বইল কৰোঁতে পানীখিনি যদি হালধি দি দিয়া ন কালাৰটো তেতিয়া ধুনীয়াকৈ উঠে কি ঐ আহা আহা ওপৰলৈ আহা পটাপট আহা আহিলে মানে পটলাপতি দোকানলৈ লৈ যাওঁ দে বুলি কৈ পিনি লৈ গুচি যায়গৈ আৰু আমি বিচাৰি ফুৰিবলগীয়া হয় সেইকাৰণে মানে থৈ আহিছোঁ এইখন ক'ৰ পৰা সোমালে হেই এইটো এটা হেই এইটো চাওঁ জিভাখন ওলোৱা মই হিচাপ কৰোঁ হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ কি খবৰ আপোনালোকৰ কমেণ্ট কৰি কিন্তু জনাবলৈ একেবাৰে নাপাহৰিব আৰু আছে আজি আমাৰ ঘৰৰ ওচৰতে প্ৰগ্ৰেম আৰু তালৈকে যাব লাগিব আমাৰ যিখন ফুড ট্ৰাক হয় ন ফুড ট্ৰাকখন তালৈকে নিব লাগিব আৰু যেতিয়া ভাল ছিংগাৰ আহে ফাংচনখন ভাল হয় নহয় তেতিয়া আমাৰো ভাল প্ৰফিট হয় আৰু যিহেতু ভাল ছিংগাৰ আহিছে আৰু সেয়েহে মানে তালৈকে যাওঁ আৰু মানুহ বহুত বেছি হ'ব আৰু তালৈকে গৈ কিনি আমাৰ ফুড ট্ৰাকখন খুলিবগৈ লাগিব ঘুগুনিও থাকিব বইল ডিমো থাকিব আৰু বেছি আইটেম ৰখা নাই ইমান কেইটাই ৰাখিছো মানে গমটো পায়ে মানে আমাৰ মানে মানুহ বেছি নাই ন আৰু সেয়েহে মানে বনাবলগীয়া ঘৰতে হয় ঘৰতে ধুনীয়াকৈ বনাই কিনি লৈ যাবলগীয়া হয় আৰু তাত গৈ কিনি বিক্ৰী কৰিবগৈলগীয়া হয় আৰু এইকেইটা আইটেমতে ধুনীয়াকৈ আমাৰ পইচা ওলাই যায় চলিব পৰা হৈ যায় আমাৰ দোকানত খাব আহিব দে প্ৰথমতে চাওমিনখিনি বনাওঁতে ইমান সোৱাদ হোৱা নাছিলে মানুহে খাই ভাল পোৱা নাছিলে আৰু এতিয়া চাওমিনখিনি বনাই অভ্যাস হৈ থাকিলে নহয় এতিয়া খাই খুব ভাল পাব যেতিয়া মানে আমি চাওমিন ভাজি থাকোঁ মানে মই ভাজি থাকোঁ তেতিয়া এটা প্ৰব্লেম হৈ যায় ধনু কলিজাক বাৰু ফটো মাৰিবলৈ মাতে একো নাই মোকো মাতি দিয়ে নহয় চাওমিন আমাৰ জ্বলি যায় মানে আৰু জ্বলি যোৱা চাওমিনে খাবলৈ পায় বহুতে আৰু ভাবিছিলে চাগে সেই সময়ত কি যে চাওমিন বনাইছে মানে এনেই শুনা পাইছোঁ আৰু অলপ চলপ কিন্তু মোৰো এটা পৰিস্থিতি বেলেগ হৈ যায় মানে যেতিয়া ভাজি থাকোঁ তেতিয়াই দাদা আহকচোন ফটো এখন মাৰোঁ বুলি কৈ দিয়ে আৰু ময়ো যাবগৈলগীয়া হৈ যায় আৰু গেছটো জানে জ্বলাই থ'লে চাওমিন জ্বলি যায় আৰু তেনেকৈ মানে খাবলৈ বেয়া হৈছিল আৰু এতিয়াৰ পৰা ধ্যান পুৱা ৰাখি দৰ্জাখন বন্ধ কৰি ধুনীয়াকৈ বনাওঁ আৰু যি টাইমত ফটো মাৰিবলগীয়া হয় ন আৰু সেই টাইমতহে ফটো মাৰিবলৈ ওলাই যাওঁ হয় নাই বতৰো আজি ভাল মানে ফৰকাল দোকান খুলিব পাৰি বেটিক থোৱাওঁগে মাছ নহ'লে লৈ গ'লে কি হয় মানুহে যোনে তোনে দোকানলৈ লৈ গুচি যায়গৈ পিছত আমি বিচাৰি ফুৰিবলগীয়া হয় সেইটো এটা দোকান বন্ধ কৰি কিনি বিচাৰিবলগীয়া হয় কেতিয়াবা খুলি বিচাৰিবলগীয়া হয় এই বিচাৰোঁতে আমাৰহে লোকচান হয় নাই পৰখীয়ে বনোৱা ম'ম' আৰু ঘুগুনিখিনি বোলে খাবলৈ বৰ ভাল হৈছিল আৰু সেই তাকেই পৰখীয়ে থকা ঘুগুনি আৰু ম'ম'খিনি গৰম কৰি এতিয়া বিকিবলৈ লৈ যাওঁ সেই বুলি ক'লে যিসকলে বদনাম গাই আছিলে ন ঘৰৰ ওচৰত খুব ভাল পায় এই পৰখীয়ে খুৱাইছে বুলি ক'ব এনে কৈছোঁ ধুনীয়াকৈ বনাই কিনি লৈ গৈছোঁ ধেমালি কৰি থাকা তুমিও দে এই প্ৰথম দিনাখন যে গাড়ীখন আনোতে বইল কৰি থোৱা ডিমখিনি সেইখিনি লৈ যাবা তুমি আৰু চোৱা ফাষ্টফুডৰ কামটো বহুত বেছিয়ে ভাল হয় আৰু ভাল টকাও ইনকম হয় কিন্তু এইটো কাম আমাৰ দ্বাৰাই নহ'ব মানে গমটো পাইছে পখিলা বেটিক এৰি থৈ যাবলগীয়া হয় আৰু সেয়েহে ফাষ্টফুডখন আমি কি কৰিম মানে ভাড়ালৈ দি দিওঁ বুলি ভাবিছোঁ ভাড়ালৈ দি কিনি আমাৰ যিটো অনলাইনৰ কাম ফ্লিপকাৰ্ট আৰু মিছত চাদৰ মেখেলা বিক্ৰী কৰা সেইটো কামকে কৰিব লাগিব কাৰণ আমাৰ মাহত 17,000-18,000 কাপোৰ চেলিং হৈ যায় এইটো কামতো ধুনীয়া টকা ওলাই যায় মানে ফ্লিপকাৰ্ট মিছত বেছি টকা ওলায় আপোনাৰ ফাষ্টফুডতকৈ আৰু সেয়েহে মানে সেইটো কামনো এৰি কিনি এইটো কামতনো কেলৈ ধৰিব লাগিছে আৰু সেয়েহে ভাড়ালৈ দি দিওঁ বুলি ভাবিছোঁ ঘুগুনি আছে গাড়ীখনত থৈ বা ম'ম'খিনি মই থৈ আহিলোঁ দিয়া ব'লা যাওঁ আহা আমাৰ ঘৰলৈ অহা যিটো ৰাস্তা ন ৰাস্তাটোত একেবাৰে বোকা হৈ গৈছে আৰু সেয়েহে মানে কি হয় গাড়ীখন তাত থৈ আহিবলগীয়া হয় আৰু এইফালে গাড়ীখন পাৰ হ'বই নোৱাৰি বোকা গোটেই হয় নাই দেহা ব'লা এইডোখৰততো গাড়ীখন পাল্টি হৈ যাওঁ কৰে কি কৰে দেহা কি গাড়ীখন আছে নহয় ইয়াত তই বহি আছ যে ৰদ শিকিছ নেকি কিবা খাবা ৰবা এইটো থৈ আহোঁ দোকানলৈ আহিলে অকল কিবা খাওঁ বুলিয়ে কয় আৰু এইখনে গাড়ীখন ইয়াতে থোৱা হৈছে কালাৰ কৰা হোৱা নাছিলে জানো কালাৰ কৰা কমপ্লিট নহ'লে ফাংচন হৈ আছে যে ফাংচনত গাড়ীখন নি থাকিবলগীয়া হৈছে সেয়েহে অলপহে কৰিব পৰা গৈছে এইফালে কৰিবলৈ আছেই ৰাতিপুৱা আহি পাওঁ আকৌ ৰাতিপুৱা আহি কিনি আকৌ লৈ যাবলগীয়া হয় ধুই পুই আকৌ নিবলগীয়া হয় হা ডিম আছে সি তলত সোমাই আছে বইল তাতে কৰিবগৈ লাগিব এইজনী দোকান দেখিলেই হৈ গ'ল কি খাবা আৰু ফাংচন একেবাৰেতো বন্ধই কৰিছে গমটো পাইছে আৰু সেয়েহে মানে অলপ অসুবিধা হৈ গৈছে ফাংচন এইকেইদিন মাৰিব নাপাওঁ আৰু যিকেইখন পাম আৰু সেইকেইখনকে মাৰিব লাগিব ফাংচন এখনেই আছে ন আহি গ'ল এইফালে কিবা এটা দি দেখোন ইফালে কিবা এটা দি দে হা দি আছোঁ যাত্ৰা কৰি দি আছোঁ আৰু হেৰি বাচনখিনি ধোৱাকৈ পটাপট লৈ যোৱা আৰু জাবৰ এসোপামান আনি থোৱা আছে এইখিনি জ্বলোৱাই হোৱা নাই সাৰ পাইছোঁহে আৰু এইখিনি জ্বলাই আহোঁ এইখিনি ইয়াতে বাকীখিনি জ্বলাই দিব লাগিব তাত জ্বলাব নোৱাৰি যায় আৰু তাত ৰাখিব নোৱাৰি যায় য'ত আমি দোকান খোলোঁ আৰু সেয়েহে ৰাতি বিক্ৰী কৰাৰ পিছত ৰাতিপুৱালে জাবৰবোৰ লৈ আনিবলগীয়া হয় আৰু ফাষ্টফুডৰ দোকান খোলা ইমান সহজ নহয় বহুত বেছি কষ্ট আছে বনাই নি আকৌ অনাৰ পিছত ধুনীয়াকৈ ধুই নি আকৌ বিকিবলগীয়া হৈ যায় এইফালে জাবৰ জ্বলাই আছোঁ
যিটো কামত যেনেকুৱা পইচা আৰু তেনেকুৱা কষ্টও আছে আৰু যি কি নহওক আৰু এতিয়া যাওঁ যাই কিনে আজি খোলাৰ পিছততো ফাংচনটো নাপাওঁ যিহেতু আৰু ভাড়ালৈ দি দিব লাগিব ফাংচনত যোৱা মজাটোৱে বেলেগ ফাংচনো চোৱা হয় আৰু লগতে গমটো পাইছে ছাবস্ক্ৰাইবাৰ সকলোকো লগ পোৱা হয় আৰু লগতে গম পাইছে আৰু আমাৰ ইনকম এটাও হৈ যায় গাড়ীখন ইয়াত থৈ যে বিহু মেলা বন্ধ কৰি দিলি বিহু মেলা আজি আছে নহয় আজি মাৰিব লাগিব আৰু ককাইৰক গাড়ীখন নিবলৈ ক'বা হা মোৰো গাটো ভাল নাই ধনুকলি যা ককাইকে লৈ যাব গাড়ীখন হয় নাই গাটো ভাল নাই মানে এইকেইদিন টোপনি ক্ষতি কৰাৰ কাৰণে মানে কি হৈছে ভিতৰে গৰম ভাৱ এটা ওলাইছে জ্বৰ উঠিছে আৰু তাকে আজি মই নিব নোৱাৰো সেইফালে লৈ যাওক ৰাতিপুৱাৰ ভাগত মই লৈ আনিম সেইফালে বেলি পৰিবলৈ হ'ল তুমি এটা কাম কৰা গম পাইছা নাই দাদাক মাতি কিনি লৈ যোৱা গাড়ীখন তুমি যোৱা আজি অলপ বিক্ৰী কৰা হা এতিয়া আৰু ৰখি থকা সময় নাই ময়ো অলপ ঘুমটি দিব লাগে তাৰপিছত যাব লাগিব মানে গমটো পাইছে আমাৰ যিহেতু দোকানখন খুলিবলৈ লৈ গৈছে আৰু তালৈকে গৈ কিনে ধুনীয়াকৈ খুলিব লাগিব অলপ সময় ধুনুকলি যাই চলাই লওক চাৰ্টটো চেঞ্জ কৰি ময়ো অলপ বাগাৰ দি লওঁ মামাৰ লগত যাবা নেকি গাড়ীখন লৈ যাব ক'বা আৰু মুখত কি লগালা এইবিলাক কি লগালা লিপষ্টিক ঠিক আছে যা ফটাফট যোৱা মা যাবগে গমটো পাইছে চাৰিওফালে ফাংচনবোৰ বন্ধ কৰি দিয়া হৈছে আৰু যি কি নহওক এইখন ফাংচনে আমাৰ শেষখন ফাংচন হ'ব নেকি আৰু যি কি নহওক আজিনো কিমান টকা উপাৰ্জন হয় সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম একেবাৰে শেষলৈকে চাই থাকক আজিৰ এই ভিডিঅ'টো এইফালে এন্ধাৰ হ'বলৈ হ'ল আৰু গমটো পাইছে ধনুকলি যাবো পঠাই দিলো মানে তাই খুলিব পাৰিব বাৰু তাই আদত হৈ গ'ল অভ্যাস হৈ গ'ল এইকেইদিন খুলি আৰু মোৰো গাটো ইমান এটা ভাল নহয় ন চাউনত হয়তো গমটো পাইছে চাগে মোৰ ভইচটোত আৰু সেয়েহে মানে খন্তে সময় ৰৈ দিলোঁ যাতে গাটো অলপ ভাল হওক বুলি এইকেইদিন ৰাতি টোপনি ক্ষতি কৰা একেবাৰে কৈছোঁ নহয় গা ইমান এটা ঠিকো নাই আৰু যি কি নহওক এতিয়া পটাপট যাওঁ ল'ৰালৰি খৰখেদাকৈ তাইও অকলে চম্ভালি আছে ময়ো গৈ কিনে অকণমান সহায় কৰি দিওঁগৈ এইফালেতো দেখিবলৈ পাইছে বেলি ডুবিবলৈ হ'ল ময়ো পটাপট যাওঁ নহ'লে তাইতো আমনিয়ে পাই যাব আৰু সেয়েহে ৰাতি নহওঁতে পটাপট গৈ পাবগৈ লাগে ওচৰতে আছে বাৰু লাগি আছা তুমি বহুত বনালা অলপ তললৈ যোৱাগে মই বনাওঁ দেই বস্তু বিক্ৰী হৈছে এইফালে ফটো মৰাটো লাগিছে ৰবা গৈ আছো কি গৈ আছো আৰু প্ৰায় বহুত মানুহ আহি গ'ল ইয়াত আহা ওপৰলৈ আহা পটাপট আহা আৰু এইফালে এজন ভাইটি মানে ভিডিঅ' চাই ন ভিডিঅ' চাই আৰু এইফালে বিশেষ কেনে মানে মাত মাতিব নোৱাৰে ন কেনেকে বুজি পায় টাইপিং কৰি নে কি এই তাকে এইফালে দোকান দিছোঁ দোকানত আহিবা যদিও বুজি নাপায় তথাপিতো কেনেকে চাই মই গম পোৱাই নাই পাত্তাই পোৱা নাই ঠিক আছে লগ পাম আকৌ হালধি পানীত চাওমিন দিব লগা হৈছে কি লাগে ঘুগুনি 2 প্লেট চাওমিনটো ষ্টপ কৰি দিছোঁ অলপ পিছত বনাব লাগিব মানে দোকান বন্ধ কৰি দিওঁ বেলেগে বিক্ৰী হ'লে ভাল পায় আমি পলাই ভাল পাওঁ পলাওঁ কেইটকা জুবিনক চালেগে ধেমাজি আৰু আমাৰ ইয়াত কোন আহিছে প্ৰিয়ংকা ভৰালী আৰু এইফালে মোক সপোন দেখিছে বোলে লগ কোৱা এইফালে দিব পিছত ককাই দৈ ঠিক আছে দেই লগ পাম আহিব আমাৰ দোকান জুবিনক চাবলৈ ইয়াতে বেপাৰ কৰি দিলোঁ গাড়ীখন তালৈকে নাযাব যে আৰু এইফালে বেয়া পোৱা পুৰি হৈ গৈছেগৈ হা চাওমিন দিব নোৱাৰিলোগে হৈছে নাই মানে বস্তু বহুত থাকি গ'ল ঘুগুনি এতিয়া সেই আমাৰ দোকানী দাই খুৰীহঁতক চবকে দি দিওঁ কি বৰষা বুলি ক'ম ক'ৰ ছোৱালী মোৰ কথা ক'লে বিশ্বাস নকৰে নেকি নহয় আপোনাৰ কথা আমাৰ ইয়াৰ বুলি বিশ্বাস নকৰে মানে মই কৈ দিছোঁ তুমি ভিডিঅ' কৰিবা নেকি নহয় আমাৰ বুলি বিশ্বাস কৰে মানে ভিডিঅ' মানে কি তাক WhatsApp পঠাই দিম আমাৰ লগৰ বুলি বিশ্বাস নকৰে বৰষা কি কৰিছা সেই বুলি ক'ম নেকি বাদ দিয়া সেনেকে নকওঁ কি বুলি ক'ব আৰু এইফালে ষ্টেজৰ পৰা ছিংগাৰ নামি দিলে পোহৰ হোৱাই নাই ন দোকানীবোৰে ভুগিবলগীয়া হৈছে বিক্ৰী নহ'লে দেখোন একো হা কি হ'ব এনেকে ছিংগাৰে এনেকুৱা কৰিলে আমাৰ লোকচান হয় ন আমাৰো বিক্ৰী নহ'লে এইফালে 3:30 বজাতে বন্ধ কৰি দিছে 3:30 দোকানীবিলাকৰ এইটো পৰিস্থিতি হৈ গৈছেগে চব থাকি গ'ল ন বেপাৰ কেনেকুৱা হয় মজা আমাৰ কেনেকুৱা বেপাৰ বেয়া হ'ল মানে ছিংগাৰ নামি দিলে বেয়াটো হ'বই ন সময় হৈছে 3:32 এইফালে ছিংগাৰে নাই তোমালোকৰ নেক্সট প্ৰগ্ৰেম ক'ত পুকিয়াত ন চাওঁচোন ৰ'বা আমাৰ যোৱা হয়নে নহয় ছিংগাৰ সোনকালে গুচি গ'ল আমাৰ বহুত বস্তু বাচি গ'ল আৰু যি কি নহওক পটাপট সামৰোঁ এতিয়া এই দিয়া এইটো লগাই দিবা হা
আৰু এতিয়া মেইন চুইচ অফ কৰি দিওঁ জাবৰখিনি ভৰাবলৈ এই টিংটো হা ভাল ভাল এইফালে ওলাইছোঁ আৰু আজি দোকানীবোৰৰ বহুত লোকচান ন আপোনাৰ কিমানমান লোকচান হ'ল মই মোটামুটি পাণ চানটো বিকিব নোৱাৰিলোৱে বিকিব নোৱাৰিলে ন আমাৰো থাকি গ'ল ওলাই থাকোঁ আৰু দেই যোৱা নাই ঘৰলৈ কিমানমান লাভ হ'ল হা লোকচান হ'ল নেকি কি হ'ব এনেকৈ ব'লা যাওঁ ব'লা যাব লাগে বহি লোৱা তুমিও আমি ওলাই থাকোঁ আহা বহি লোৱাহি আমিও ঘৰলৈ ওলাই আছোঁ আৰু কিমাননো টকা লাভ হ'ল আপোনালোকক ঘৰতে দেখুৱামগৈ আৰু পখিলাবাৰীকো থৈ দিবলগীয়া কাৰণটো হৈছে আমি ভিতৰত বনোৱা কোনোৱাত বিজি হৈ থাকিবলগীয়া হয় আৰু মানে কোনোবা আহিলে মানে পখিলাবাৰীক দোকানলৈ লৈ যাওঁ দে বুলি কৈ পিনি লৈ গুচি যায়গৈ আৰু আমি বিচাৰি ফুৰিবলগীয়া হয় সেইকাৰণে মানে থৈ আহিছোঁ আৰু আজি আমাৰ বেপাৰ ইমানো বেয়া নহয় ঠিকেই গৈছে বাৰু তথাপিতো মানে যিমানটো হ'বলগীয়া আছিলে সিমানটো নহ'লগৈ আমাৰো সোমাই দিওঁ নে সোমাই দিয়া গাড়ীখন ইয়াতে থৈ দিয়া ধুবলৈ নিব লাগিব নহয় সুমিয়াব নালাগে নেকি অঁ চাইডত লগাই থৈ দিয়া নামিছোঁ ৰ'বা ব'লা হা আহি পালোঁ যাওঁগৈ আৰু ইয়াতে থৈ যাওঁ গাড়ীখন থৈ যা এইটো তলাটো মাৰি থৈ যা পিছফালে ৰাতিটো টোপনি খতি এতিয়া শুওঁগৈ ধুনীয়াকৈ ব'লা যাওঁ ব'লা আমিও য'তে ত'তে ফাংচনত ঘূৰি ঘূৰি আমাৰ গাড়ীৰ দামটো ওলাই গ'ল আৰু বহুত কষ্ট হৈছে পখিলাপেটিকো এৰি থৈ যাবলগীয়া হৈছে তাইও কষ্ট পায় আৰু মোৰো বেয়া লাগি থাকে দিনটো এৰি থৈ যাবলগীয়া হয় দিনটো মানে ৰাতিটো আৰু তাকে ভাবিছোঁ মানে গাড়ীখন ভাড়ালৈকে দি দিওঁ ভাড়ালৈকে মানে যদি কোনোবাই ভাবিছে চলাম বুলি তেতিয়া দি দিওঁ কেলেনো আমাৰো ফলত মানে পখিলাপেটিক এৰি থৈ যোৱা আৰু ইমান কষ্ট কৰা একদম ৰাতি সাৰে থকা এতিয়া গাড়ীখন যিহেতু নিজৰ হৈ পৰিলে মানে ধাৰ চাৰ গাড়ীখনৰ যিখিনি আছিলে চব কমপ্লিট হৈ গ'ল এতিয়া ভাবিছোঁ তাকে গাড়ীখন ভাড়ালৈকে দি দিওঁ আৰু ঘৰো আমি এনেকৈ থৈ যাবলগীয়া হয় তলা মৰাই নাই এইফালে ভিতৰত বাহিৰত এইফালে পোহৰ হ'ল মানে সেইফালে প্ৰথম ফেনখনহে চলাই লওঁ এনেকৈ কষ্ট কৰি আহি এনেকৈ শুই দিয়া ঘৰত আহি মজাটোৱে বেলেগ আৰু যি কি নহওক ইমানখিনি কষ্ট কৰিছোঁ মানে ইমান দূৰলৈ গৈ পখিলাপেটিক থৈ নিশাটো থাকি গমটো পাইছেই আৰু যি কি নহওক টকাৰ কাৰণে কৰিবলগীয়াটো হয় আৰু মোৰ প্ৰতিটো ভিডিঅ'ৰ মাধ্যমেৰে এইটোৱে বুজাব বিচাৰোঁ যিহেতু আজি ব্যৱসায় কৰিলোঁ সদায় ব্যৱসায় একেই নাথাকে কেতিয়াবা ভালো হয় কেতিয়াবা বেয়াও হয় যিহেতু মই ভাল হোৱাটো দেখাইছোঁ বেয়া হোৱাটো দেখাব লাগিব ন আৰু সেয়েহে মানে বেয়া হোৱাটো আজি দেখাওঁ ছিংগাৰ সোনকালে গুচি গ'ল কাৰণে বেয়া হ'ল কিমাননো টকা পালোঁ এইখিনি টকা দুইটাই ঘটি আনিছোঁ গুগল পে' আৰু ফোনপে'টো আহিছে বাৰু অলপমান গুগল পে' আৰু ফোনপে' নেদেখাই কিনি এনেকৈ এইখিনি দেখাইছোঁ কিমান হৈছে মানে এইফালে আৰু এইফালে তাৰপিছত এইফালে এইখন ক'ৰপৰা সোমালে হয় নাই হিচাপ কোৱাখন কিমান হ'ল 500 টকীয়া এখন 2খন 3খন আৰু আছে নাই চোৱাখন 4খন আৰু আছে নাই আছে 5খন আৰু আছে নাই এইবিলাক 100 টকীয়া 200 টকীয়া এইটো এটা 20 টকীয়া চাওঁ জিভাখন ওলোৱা মই হিচাপ কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 1600 টকা এইফালে গোটাগুটি এইফালে এইখিনি তাৰপৰা 10 টকীয়া 20 টকীয়া 50 টকীয়া এইখিনি আৰু গুগল পে' আৰু ফোনপে'ত উঠিছে 6000 টকা সদায় দোকান খুলি বিক্ৰী হোৱাৰ লগে লগে 1500 টকা এটা বেটিৰ কাৰণে চাইড কৰি থৈ দিওঁ আৰু এক্সট্ৰা মোৰ কাৰণে 200 টকা এটা এইটো খৰচা কৰিবলৈ হ'ব আজি আৰু যি কি নহওক টোপনিও ধৰিছে আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰি ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে ন তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু এটা ধুনীয়া কমেণ্ট লিখিব যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ন তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব ছাবস্ক্ৰাইব কৰি দিয়ক পেট পচা নহ'ব বুলি ক'ব লাগিব আকৌ পেট পচা নহ'ব ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ডিছক্ৰিপশ্যনত এটা লিংক আছে লিংকটোত গৈ কিনি এইটো চেনেলো আমাৰ ছাবস্ক্ৰাইব কৰি দিব 50,000 হ'বলৈ গৈ আছে আৰু যি কি নহওক আজিলৈ বাই বাই